Hello friends, আপোনালোকক আকৌ এবাৰ স্বাগত কৰিছো YouTube চেনেল M79 Advice-ত। আজি মই আপোনালোকলৈ লৈ আহিছো কলাৰ্ছ কোম্পানীৰ ডোৰবেল যাৰ ওৱাৰেণ্টি পাই যাব আপুনি 1 বছৰৰ। সাধাৰণতে ডোৰবেলৰ 6 মান্থ বা 3 মান্থৰ ওৱাৰেণ্টি দিয়া হয়, কিন্তু যদি আপুনি কলাৰ্ছ কোম্পানীৰ ডোৰবেল পাৰচেজ কৰে তেন্তে আপুনি পাই যাব 1 বছৰৰ ওৱাৰেণ্টি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু বক্স পেকটোত কি লিখা আছে আৰু লুক ৱাইজ দেখিবলৈ কেনেকুৱা হয় জানিবলৈ আমি ভিডিঅ'টো চাওঁ। আৰু যদি আপোনালোকে M79 Advice-ক সাবস্ক্ৰাইব কৰা নাই তেন্তে সাইডত থকা সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি পেলাই আৰু নটিফিকেশন অলত ক্লিক কৰি দিব, তেতিয়া আমাৰ চেনেলত আহিবলগীয়া নতুন ভিডিঅ' আপডেট আপুনি টাইম টু টাইম পাই থাকিব। এইটো হৈছে আমাৰ কলাৰ্ছ কোম্পানীৰ ডিংডং বেলৰ বক্স পেক, ওপৰত লোগো উইথ কলাৰ্ছ কোম্পানীৰ ব্ৰেন্ডিং কৰা আছে। কাৰ্মিক মডেল হয়, সাইডত লেখা আছে ডিংডং বেল। আৰু আমি যদি বক্স পেকটো সাইডলৈ যাওঁ, ইয়াত সেফটি ইনস্ট্ৰাকশন দিয়া আছে। সেকেন্ড অপশনটো বেছি ইম্পৰ্টেন্ট হয়, মই অলপ পঢ়ি দিছো আপোনাক। ইয়াত লেখা আছে যে নেভাৰ ৰিপেয়াৰ দ্য ইণ্টাৰনেল সাৰ্কিট বাই ইয়োৰসেল্ফ, প্লিজ ৰেফাৰ টু অথৰাইজ টেকনিক্যাল পাৰ্সন। ঠিক আছে, কেতিয়াবা এই বেয়া হ'লে ভিতৰত থকা যোনখন সাৰ্কিট আছে সেইখন আপুনি নিজেই ভাল কৰিবলৈ চেষ্টা নকৰিব। MRP দিয়া আছে আপোনাৰ, প্ৰডাক্ট কোডৰ লগত দিয়া আছে 220। মই লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকক, তাৰপৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব। মেনুফেকচাৰ ডেটটো লেখা আছে আপোনাৰ 2018 হয় আৰু ইয়াত এড্ৰেছ বগেৰা দিয়া আছে, আপুনি চাই ল'ব পাৰিব ক'ত মেনুফেকচাৰ হৈছে। তাৰপিছত যদি বক্সটোৰ ইটো সাইড যাওঁ আমি, তাত লেখা আছে ইউনিক ডিজাইন, ষ্টাইলিছ স্পিকাৰ আৰু এৰ্গনমিক শেপ, আৰু তলত দি আছে কাৰ্মিক মডেলৰ ডিংডং বেল। আহক আমি এতিয়া এই বক্স পেকটো আনবক্সিং কৰোঁ আৰু আমি চাওঁ ই লুক ৱাইজ দেখিবলৈ কেনেকুৱা হয়। এইটো হৈছে আমাৰ কলাৰ্ছ কোম্পানীৰ ডিংডং বেল, তলত কলাৰ্ছ কোম্পানী ব্ৰেন্ডিং কৰা আছে আৰু ওপৰত তেনেকৈ বিশেষ একো ব্ৰেন্ডিং নাই। সাইডত এইটো আছে আমাৰ স্পিকাৰ, সাইডত অকমান এটা সৰুকৈ জেগা ফুটা আছে, সেইফালে আপোনাৰ ধৰক আৱাজটো ওলাই আহিবলৈ এই জেগাখন দিয়া হয়। আৰু পিছফালে এইটো ইয়াক হেং কৰিবলৈ স্পেচ অকণ দিয়া আছে, তাত আপুনি গজাল চজাল লগাব পাৰিব। আৰু আপোনাৰ সাইডে স্ক্ৰু আছে, যদি কিবা প্ৰব্লেম হয় তেতিয়া ইয়াক খুলি পেলাই ভাল কৰা হয়। আৰু এই দুডাল যে ৱায়াৰ দিছে, এই ৱায়াৰ দুডাল আপুনি কানেক্ট কৰি দিলে আপোনাৰ এই ডিংডং বেলটো বাজি যাব। ইউনিক ডিজাইনৰ ডিংডং বেল হয়, যদি আপোনালোকে কিনিব বিচাৰে তেনেহ'লে ডেসক্ৰিপচনৰ লিংক পাই যাব, তাৰপৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব। থেংক ইউ।